হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালেই আছে সকলো আৰু মোৰো বৰ্তমান ভাল। আৰু ৰাতিপুৱা আজি কাম বন কৰি আজৰি হ'লোঁ, ভাত পানী বনাই আজৰি হৈ এতিয়া আগফালে আহিছোঁ। আৰু এইফালে বতৰ কি ধুনীয়া কৰিছে, বৰষুণ দি আছে বাহিৰত। আৰু আপোনালোকক হেমি গগৈ বৰুৱাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু চাই থাকিব মোৰ ভিডিঅ'টো আপোনালোকে। যদি চাই ভাল পায় তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু আহকচোন চাওঁ আজি কি বনালোঁ, আপোনালোকক তাকে দেখাওঁ, চাই থাকিব। হেল্ল', এয়া ৰাতিপুৱা মাছ ধৰিছিলে, এয়া পালে এইফালে পুঠি মাছ, আৰু এইফালে পুঠি মাছ আৰু গৰৈ মাছ পুৰি আছোঁ। আৰু এইফালে দনিকণা আৰু পুঠি মাছ ভাপত দিছোঁ, আদা ৰচুন পিঁয়াজ দি পিনি। এতিয়া ঢাকন লগাই থৈ দিম সিজালৈকে। আৰু ইয়াতে মই জলকীয়া দি দিছোঁ। আৰু এইফালে মই বনাইছোঁ আলুৰ ভাজি। এয়া পুঠি মাছৰ জোল কৰিম আলুৰ লগত, টেঙাৰ জোল, নেমু টেঙাৰ। আৰু এইফালে পোৰা মাছ হৈ গ'ল। আৰু এইফালে ছোৱালী, এয়া দেখিছে নহয় ড্ৰেছিংখনত উঠি কি কৰি আছে, সদায় এনেকেই থাকে ড্ৰেছিংখনত উঠি পিনি নিজৰ মুখত চাই চাই। এতিয়া আকৌ পাকঘৰ আহিলোঁ, আৰু এয়া মোৰ হৈ গ'ল ভাপত দিয়াৰ মাছ। কি ধুনীয়া গোন্ধ ওলাইছে। আৰু এইফালে টেঙাৰ জোল মাছৰ, আৰু ইয়াতে মই পুঠি মাছখিনি দি দিলোঁ। ইয়াত মই টেঙা চেপি দিম, আপোনালোকক টেঙা চেপি দিয়া দেখাব নোৱাৰিলোঁ ভাপত দিয়া। এইফালে বৰষুণ দিয়ে আছে, আজি বতৰ ঠাণ্ডা। এনেকুৱা বতৰ ঠাণ্ডা হ'লে ভাতকেইটা অলপ জুতি হ'লে খায়ো ভাল লাগে। এতিয়া ভাত বাঢ়ি খাই লওঁগৈ। এতিয়া ভাত বাঢ়ি ল'লোঁ। এইফালে লৈছোঁ টেঙামৰাৰ দালি, ভাপত দিয়া মাছ, আৰু এয়া পোৰা মাছ আৰু আলু পিটিকা, আৰু লৈছোঁ টেঙাৰ জোল পুঠি মাছৰ, আৰু সৰুকৈ টেঙা এডোখৰ লৈ লৈছোঁ। এতিয়া খাই লওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। বাই বাই।